তোমার চিন্তা করিলে আজি সাবিত্ৰীৰ হৃদয় আজি প্ৰতি অংগে অংগে লিখি ললো মই সত্যবানৰ নাম। কিন্তু কোনে সত্যবান, কোনে দিব ইয়াৰ মোৰ সঠিক ঠিকনা? দেৱৰ্ষী গুচি গ'ল এই স্থানৰ পৰা। দেৱৰ্ষী মানুহৰ লগত সত্যবানৰ নামৰ কোনো যুৱক নাই। মনত পেটাৰ দি নথকা মোৰ নিজৰ বিপদ। যাওঁ মই পৃথিৱীৰ কাষলৈ। ৰ'ব না, আপোনাৰ লগতে মই যাম। পিতা, আপুনি মোৰ অতি মৰমৰ। এই ৰাস্তাৰে মোৰ সঠিক ধৰ্ম ৰক্ষা কৰিবৰ বাবে যাব লাগিব মই স্বামীৰ লগত। কাৰণ পিতা, মই যে পিতা নাৰী। পিতা, মই যে এগৰাকী নাৰী। পিতা। মহারাজ, আপনার বাক্য পরিবর্তন করে সাবিত্রীময় পদ্ধতিতে করিত হয়, কিন্তু রঘুছিল মহারাজ রাজকালে গতি ডাঙর বিফল হোৱা সাবিত্ৰী সুন্দৰীয়ে কিদৰে কটাব জীৱন অৰণ্যৰ মাজতে। মহারাজ, তোমার হাতত তৈল কেতিয়াও নহয় সলনি। সত্যবান মহারাজ, অনুরোধ রাখিবা আরো কোনো দিনে যেন নিদিয়া কষ্ট মহারাজ,